ভগৱান যদি সকলোতে আছে তেন্তে আমি কোনেও কিয় ভগৱানক চাব নোৱাৰো প্ৰিয় বন্ধু এজন ৰজাৰ এজন বিশেষ গুৰুলৈ এই প্ৰশ্ন তেতিয়া সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে সেই গুৰুজনে ৰজাক এটা বাটিত কিছু গাখীৰ বিচাৰিলে ৰজাই সেই গাখীৰ অনুৱাই সেই গুৰুজনৰ হাতত দিয়াৰ লগে লগে সেই গুৰুজনে হাতৰ আঙুলিৰে গাখীৰবোৰ মজিয়াত পেলাবলৈ ধৰিলে ৰাজ দৰবাৰত সেই বিশেষ গুৰুজনৰ সেই কৰ্ম দেখি ৰজাই তেওঁক সুধিলে যে আপুনি কি কৰিছে তেতিয়া সেই বিশেষ গুৰুজনে ৰজাক ক'লে যিহেতু গাখীৰৰ পৰাই মাখন হয় মই এই গাখীৰৰ মাজত কেনেবাকৈ মাখন আছে নেকি হেয়া বিচাৰিছো এয়া দেখি ৰজাই ক'লে যে গুৰুদেৱ এনেকৈ জানো মাখন বিচাৰি পোৱা যায় প্ৰথমে এই গাখীৰক দৈলৈ ৰূপান্তৰ কৰা যাব তাৰ পাছতহে সেই দৈ মথি তাৰ পৰা মাখন পোৱা যাব তেতিয়া সামান্য এটা মিঠা হাঁহিৰে সেই গুৰুজনে ৰজাক ক'লে এনেদৰেই ভগৱানকো জানো ইমান সহজে দেখা যায় আমাৰ আত্মাক প্ৰথমেই সাধনাৰে আৰাধনাৰে ভাল ভাৱনাৰে পবিত্ৰ কৰিব লাগিব তাৰ পাছতহে ভগৱানক দেখা সম্ভৱ এইবাৰ ৰজাজনৰ সেই গুৰুজনলৈ দ্বিতীয় প্ৰশ্ন ৰজাই সুধিলে এই ভগৱান আছে ক'ত তেতিয়া গুৰুৱে ৰজাক এডাল মমৰ আগ্ৰহ প্ৰকাশ কৰিলে যেতিয়া ৰজাৰ সন্মুখত ৰাজসভাতে এডাল মম জ্বলোৱা হ'ল তেতিয়া সেই গুৰুজনে ৰজাক সুধিলে যে এই মমডালৰ পোহৰ কোনফালে গৈছে তেতিয়া ৰজাই ক'লে যে চাৰিওফালে ঠিক এনেদৰে ভগৱানেও আমাক চাৰিওফালৰ পৰা চাই আছে তেওঁৰ ওচৰত আমাৰ সকলো কৰ্মৰে হিচাপ আছে যিদৰে এই মমৰ সকলো ফালেই পোহৰ বিস্তৃত হৈ আছে ঠিক তেনেদৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো ফালেই তেওঁৰ দৃষ্টি নিক্ষেপ আছে যাৰ পৰা লুকুৱাটো অসম্ভৱ তৃতীয় প্ৰশ্ন এইবাৰ ৰজাই সেই গুৰুজনক সুধিলে যে আপোনাৰ ভগৱানে কি কৰিব পাৰে তেতিয়া গুৰুজনে ৰজাক সুধিলে আপুনি এজন গুৰু হিচাপে প্ৰশ্ন কৰিছে নে এজন শিষ্য হিচাপে তেতিয়া ৰজাই তৎক্ষণাৎ ক'লে যে এজন শিষ্য হিচাপে কাৰণ তেওঁ নিজৰ প্ৰশ্নত অহংকাৰৰ ভাৱ প্ৰকাশ কৰিব বিচৰা নাছিল তেতিয়া গুৰুজনে ৰজাক ক'লে যদি এয়াই হয় তেন্তে আপুনি দেখোন গুৰুৰ সন্মুখত সিংহাসনত বহি আছে আৰু আপোনাৰ গুৰু আপোনাৰ সন্মুখত থিয় হৈ আছে তেতিয়া পুনৰ নিজৰ অহংকাৰ ঢাকিবৰ বাবে ৰজাই তৎক্ষণাৎ নিজৰ সিংহাসনৰ পৰা উঠিল আৰু এই গুৰুজনক তেওঁৰ সিংহাসনত বহুৱালে তেতিয়া সেই গুৰুজনে পুনৰ ৰজাক ক'লে যে মহাৰাজ ভগৱানে এয়াই কৰিব পাৰে মুহূৰ্ততে এজন সাধাৰণ মানুহক ৰজা আৰু এজন ৰজাক সাধাৰণ মানুহৰ স্থানলৈ লৈ যাব পাৰে গুৰুৰ যুক্তিপূৰ্ণ উত্তৰত ৰজাই নিজৰ প্ৰশ্ন তাতেই সামৰিলে আৰু গুৰুৰ চৰণত শুই পৰিল প্ৰিয় বন্ধু ৰজা আৰু এই গুৰুৰ প্ৰশ্নোত্তৰত আপোনাৰ কি ক'বলগীয়া আমাকো জনাবচোন এটি মুক্ত মনৰ সৈতে সফলতাৰ ক্ষণবোৰলৈ শুভকামনাৰে ধন্যবাদ